শাৰদীয় দুৰ্গোৎসৱৰ আজি নৱমীৰ দিনাখন কুমাৰী পূজা হিচাপেও পালন কৰা হয় আৰু এয়া আমাৰ ঘৰত আজি কুমাৰী পূজা পালন কৰা হৈছে। আমি যিহেতু মায়ে মোৰ নৱৰাত্ৰি পালি আছিলে, ময়ো পালি আছিলোঁ, কিন্তু মই বিশেষ কাৰণত পালিব নোৱাৰা হোৱাত তাৰপিছত মই আকৌ আৰম্ভ কৰিলোঁ ঘৰলৈ আহি। এয়া আজি আমি কুমাৰী পূজা কৰিবৰ বাবে এজনী কণমানি ছোৱালী লৈ আহিছোঁ। যিহেতু আমাৰ অলপ ঠাইৰ অভাৱ, সেইকাৰণে 9জনী আনিব নোৱাৰিলোঁ আৰু আমি এজনীকে আনি তেওঁক ধুনীয়াকৈ কেনেদৰে নিয়মবোৰ কৰে সেই হিচাপতে কৰি লৈ ধুনীয়াকৈ নিয়মবোৰ কৰি গ'লোঁ। তেওঁক ধুনীয়াকৈ আমি সেৱা কৰিলোঁ, পূজা কৰিলোঁ, মালা অৰ্পণ কৰিলোঁ, চূৰ্ণি, সেন্দুৰৰ ফুট তেনেকৈ আমি বা খোৱা যিখিনি হওক, তেওঁক যিটো হিচাপত আমি মৰম কৰিলোঁ বা পূজা অৰ্চনা কৰিলোঁ। তাৰপিছত কৰিছোঁ যদিও মানে পূজাটো কৰিছোঁ, কিন্তু তাৰ মাজতো এটা কোনোবাখিনিত নহয় কোনোবাখিনিত দুখ এটা থাকি গৈছে জুবিনদাৰ কাৰণে। যেতিয়াই মোবাইলটো লওঁ আৰু ফোনটো চাওঁ ইমান বেয়া লাগে সেইবোৰ দেখিলে। জুবিনদাই ন্যায় পাওক, দুৰ্গা মাৰ ওচৰত সেইটোৱে কৈছোঁ। বাকী অহা 3টামান মাহ আছে 2025-ৰ। দুৰ্গা মাই সেই 3টা মাহো সকলোকে সুস্থ আৰোগ্য কৰি গোটেই অসমবাসীৰ লগতে সকলোকে বিশ্ববাসীকো ভালে কুশলে ৰখক। জয় দুৰ্গা মা।